ঋণী শইকীয়াৰ আবৃত্তিৰে বীৰেন কোঁৱৰৰ কবিতা বগীবিলে ৰিঙিয়াই মাতে। মনৰ মাজত দুলি থকা বহুদিনীয়া সপোন এটা পূৰণ হ'ব। কিছুদিন পিছতেই জিলিকি উঠিব মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণ পাই উঠা বগীবিল দলং। সোঁৱৰণি হ'ব ফেৰীৰে কৰা বিপদ সংকুল যাত্ৰাবোৰ। অন্ত পৰিব কাৰেং বগীবিল ঘাটলৈ যাত্ৰীয়ে জীয়াতু ভুগি যোৱা জৰাজীৰ্ণ পথবোৰ। চিটিবাছত উঠি চিলাপথাৰ কনেংহঁতে নিমিষতে পাবগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়। মিলন উত্তৰপৰীয়া ডেকাৰ সৈতে মৰম এনাজৰীৰে বান্ধ খাব দক্ষিণপৰীয়া যৌৱনে গাভৰুহঁত। মিলন হ'ব দুখন হৃদয়ৰ হেঁপাহ। দিচাংমুখৰ ঐয়াজনী হেঁপাহেৰে বাট চাই থাকিব। বগীবিল পাৰে হৈ ইণ্টাৰচিটিয়ে কঢ়িয়াই নিব হেজাৰ হেজাৰ জনতাৰ সুখ দুখ আৰু মৰম ভালপোৱা। উত্তৰ পাৰৰ ৰাইজৰ ভেলুৰ সদৃশ অসম মেডিকেল কলেজ। বগীবিল দলঙে জোৰা লগাব বিনামূলীয়া এম্বুলেন্স সেৱাৰ চলাচলে। যন্ত্ৰণাত ছটফটাই থকা ৰোগীক নকৈ জীৱন দিব। সুবিধা হ'ব ব্যৱসায় বাণিজ্য তথা আমদানি ৰপ্তানি। জংকি পানেই মিৰি জীয়ৰী ব্ৰহ্মপুত্ৰ নামেৰে নামাংকিত ফেৰীবোৰ চিৰদিনলৈ উচুপিব যাত্ৰীৰ বিৰহত। মুদৈয়ে বেহাবলৈ যোৱা বণিজৰ নাওখনি এলাগী হৈ পৰি ৰ'বলৈ দৰবালেজৰত। মৰম চেনেহ আৰু ঐক্যৰ মিলনস্থল হ'ব বগীবিল। হেঁপাহৰ বগীবিলে আজি বৰকৈ ৰিঙিয়াই মাতে।